বিপিএফ কেইখন আসন পাব? বিপিএফে এবছলুট পাব। ইউপিপিএলে কৈছে 30খন অকলে পাব। ইউপিপিএল জিৰ'। ৰংগৰে নাজাৰিয়া কৈছে। হা? ৰংগৰে নাজাৰিয়া। তাই জিৰ'। নতুন দল খোলা সংকিত হৈছে নেকি? নাই নাই, আমাৰ একো ক্ষতি নহয়। আজি যিগৰাকী মুফতিয়ে যোগদান কৰিলে কি প্ৰভাৱ পেলাব বিপিএফ দলত? নাই নাই, মুফতি আমাৰ দলত যোগদান কৰিছে। সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল। এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে। খুব ভাল হ'ব ইছলাম সমাজত। খুলি পেলাই দেখাইলেই হ'ল। গছ ভৱন হওক, কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক বা যিকোনো ভৱন খুলিব পাৰে, কোনো মানা নাই। ইউপিপিএলে আপোনালোকক ভয় খাইছে নেকি? ইউপিপিএলটো ভয় খাই আছে, বিৰাট ভয় খাই আছে। কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন, আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউপিপিএলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি? আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে, কিন্তু পাত্তা পোৱা নাই। মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয়। কোনোবা প্ৰমোদ বড়ো চলাব হ'ব পাৰে, কোনোবাই হ'ব পাৰে। মই খাৰো আণ্ডাৰত